ডিয়াৰ বেষ্ট ফ্ৰেণ্ড, আমি পাৰ কৰি অহা প্ৰতিটো দিন আৰু পাৰ কৰি থকা প্ৰতিটো মুহূৰ্ত এদিন হয়তো স্মৃতি হৈ ৰ'ব। আশা নকৰাকৈ আমি ক'ৰবাত বিয়া হৈ গুচি যাম আৰু এখন ধুনীয়া সংসাৰ তৰিম। মাথো স্মৃতি হিচাপে ৰৈ ৰ'ব আমাৰ ফটোবোৰ। আৰু এদিন হয়তো ফটোবোৰ চাই আমাৰ সন্তানে প্ৰশ্ন কৰিব, মা, এয়া তোমাৰ লগত কোন হয়? আৰু মই বা তই ওলাই অহা চকুপানীখিনি মচি হয়তো উত্তৰত কবি, এজনী মোৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু তাইৰ লগত পাৰ কৰি অহা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো দিন আটাইতকৈ ভাল লগা আছিল। আজি সেই মুহূৰ্তবোৰ বাৰুকৈ মিছ কৰিছোঁ। যদি মই কিবা ভুল কৰোঁ, মোক গালি পাৰিবা, মোক বুজাবাও, লাগিলে মোক মাৰিবাও, কিন্তু প্লিজ মোৰ লগত কথা নপতাকৈ নাথাকিবা, প্লিজ। সকলোবিলাক থকাৰ পিছতো কিয় জানো কিবা এটা নাই লাগে। কিবা এটা বস্তুৰ অভাৱে যেন অনবৰতে খেদি ফুৰে। ক'ব নোৱাৰোঁ কিয় এনেকুৱা হয়। কেতিয়াবা এনেকুৱা হয় যে এজন ব্যক্তিয়ে বাৰে বাৰে ভুল কৰাৰ পিছত আমি বাৰে বাৰে ক্ষমা কৰি দিওঁ। আমি জানো যে সেই ব্যক্তিজনে কৰা ভুলৰ কোনো ক্ষমা নাই, তেওঁৰ ক্ষমা যোগ্যই নহয়, তথাপিও আমি ক্ষমা কৰি দিওঁ। কাৰণ আমি ভয় কৰোঁ, যদি ব্যক্তিজনক ক্ষমা কৰি নিদিওঁ, তেওঁ হয়তো আমাৰ জীৱনৰ পৰা গুচি যাব। তেন্তে তোমাক এটা কথা কওঁ শুনা, যিজনে তোমাক ভাল পাব তেওঁ তোমাক কেতিয়াও দুখ নিদিয়ে, তেওঁ তোমাক সদায় সুখ দিব। আৰু যিজনে তোমাক ভাল নাপায়, কোনো কেয়াৰে নকৰে তোমাৰ দুখ দিবলৈ। গতিকে তেওঁৰ পিছত তুমি কিয় সময় নষ্ট কৰি আছা? তুমি নিজৰ লাইফটোত গুৰুত্ব দিয়া, নিজে সুখী হ'বলৈ চেষ্টা কৰা। আনৰ কাৰণে ইমানো ছেক্ৰিফাইচ নকৰিবা যে নিজৰ জীৱন বুলিবলৈ একোৱেই নাথাকে। 24 ইঞ্চি চাইকেলৰ পিছফালে মই আৰু আগফালে দেউতা তুমি। কিমান যে প্ৰশ্ন কৰি যাওঁ তোমাক, উত্তৰবোৰৰ মাজে মাজে তুমি কোৱা, ভৰিকেইটা মেলি দে। সেই কথাষাৰৰ মাজতে সোমাই থাকে তোমাৰ মৰমবোৰ। তুমি নকলেও তোমাৰ চকুত লুকাই থকাবোৰক পঢ়িব পাৰোঁ দিয়া। লুকুৱাব বিচাৰিলেও তোমাৰ হাতৰ শিৰকেইডালে দি যায় তোমাৰ কষ্টৰ হিচাপ। তোমাৰ সেই তিনিযোৰ কাপোৰ, টিক টিক কৰি ভাগৰি পৰা ঘড়ীটো আৰু চেণ্ডেলযোৰ দেখিলেও বুজি পাওঁ তুমি আমাৰ কাৰণে কিমান ছেক্ৰিফাইচ কৰিছা। যেতিয়া আমি সন্তানবোৰ ভাগৰি পৰোঁ, তোমাৰ হাতখন সদায় আমাৰ পিঠিত থাকে। সেয়া ভৰসা, আগুৱাই যাবৰ বাবে দিয়া প্ৰেৰণা। আৰু সেই হাতখন, সেই মানুহজন আমি কেতিয়াও হেৰাব নিবিচাৰোঁ। মই তোমাক বহুত ভাল পাওঁ পাপা।